উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী চকীৰ প্ৰশংসনীয় পদক্ষেপ। স্বচ্ছতা নিয়মানুৱৰ্তিতা আইন শৃংখলা শব্দ প্ৰদূষণ আৰু প্লাষ্টিক বৰ্জনৰ ওপৰত ভিত্তি কৰি আৰক্ষী চকীৰ পূজা অনুষ্ঠিত কৰা পূজা সমিতিলৈ বঁটা প্ৰদান। উত্তৰ গুৱাহাটী গৌৰীপুৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ প্ৰথম স্থান আৰু উত্তৰ গুৱাহাটী আপতকালীন অগ্নি নিৰ্বাপক বাহিনী দুৰ্গা পূজা সমিতিৰ দ্বিতীয় স্থান দখল। উত্তৰ গুৱাহাটী কলেজ নগৰ দুৰ্গা পূজা প্ৰাংগণত সোমবাৰে অনুষ্ঠিত এক অনুষ্ঠানত বঁটা প্ৰদান কৰে ৰঙিয়া আৰক্ষী মহকুমাধিপতি সুশান্ত সিং আৰু বাইহাটা আৰক্ষী চকীৰ চক্ৰ পৰিদৰ্শক বিষয়া দিলীপ বনিয়াই। এই বছৰ দুৰ্গা পূজাত আমাৰ গৌৰীপুৰ আৰক্ষী চকীৰ অধীনত যিখন দুৰ্গা পূজা অনুষ্ঠিত হৈছিলে, এই দুৰ্গা পূজাৰ মাজত এটা প্ৰতিযোগিতা পতা হৈছিলে। এই প্ৰতিযোগিতাৰ মূল বিষয়বস্তু আছিলে স্বচ্ছতা, যিয়ে পালন কৰি দুৰ্গা পূজা পাতিব, শব্দ প্ৰদূষণ যিয়ে পালন কৰি শব্দ প্ৰদূষণ যাতে নহয়, নিয়মানুৱৰ্তিতা, আইন শৃংখলা আৰু পূজা সংস্কৃতি বজাই ৰাখি পূজা পাতিছে নাই, এই বিষয়কেইটাৰ ওপৰত এটা প্ৰতিযোগিতা পতা হৈছিল। সেই প্ৰতিযোগিতা আজি আমি প্ৰতিযোগিতাত যিয়ে স্থান পাইছিলে তেওঁলোকক আজি আমি বঁটা বিতৰণ কৰিছোঁ। কোনে কোনে বঁটা পালে? এই প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰিলে গৌৰীপুৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতি আৰু দ্বিতীয় স্থান অধিকাৰ কৰিলে আমাৰ আপতকালীন আৰু অগ্নি নিৰ্বাপক বাহিনী প্ৰশিক্ষণ কেন্দ্ৰ আমাৰ যি নয়নপাৰাত আছে, নয়নপাৰাত উত্তৰ গুৱাহাটীত, তেওঁলোকে দ্বিতীয় স্থান অধিকাৰ কৰিছে। বঁটাখিনি কোনে দিলে? বঁটাখিনি আমাৰ গৌৰীপুৰ আৰক্ষী চকীৰ আমাৰ যি কৰ্মচাৰী আছে তেখেতলোকৰ সৌজন্যত আমি আয়োজন কৰিছোঁ। কোনে প্ৰদান কৰিলে বঁটাসমূহ? বঁটা আজি প্ৰদান কৰিলে আমাৰ ৰঙিয়া মহকুমা আৰক্ষী বিষয়া মহোদয় আৰু লগতে আমাৰ বাইহাটা চাৰিআলি চক্ৰ পৰিদৰ্শক মহোদয় বঁটা বিতৰণ কৰিছে।